Hello everyone! মই পঞ্চীপ্ৰমে আপোনালোক সকলোলৈকে সেৱা জনাইছো আৰু মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে ভালনে বাৰু? নিশ্চয় আপোনালোক সকলোৰে ভাল। Hello everyone! মোক আজি বাৰু অকণ ধুনু লাগিছে নেকি? কম ৰ'ব। এইখনৰ কথা কৈছে। এইখন মোৰ নহয় আমাৰ বৰ্তাহঁতৰ গাড়ীহে। Everyone, আজি ইংৰাজী আৰু অসমীয়াৰ কি তাৰিখ বাৰু? ৰ'ব মই কৈ দিছোঁ। এইখনো মোৰ নহয় দেই, মই এনে উঠিছোঁহে। মানে চাল এটা দিছোঁ। আজি 4 ফেব্ৰুৱাৰী 21 মাৰ্চ। আজি দিনটো এটা বিশেষ দিন। কিয় জানেনে? হেল্ল' এভৰিৱান, আজি এই বিশেষ দিনটো কি আপোনালোকে নাজানে নহয়? ৰ'ব মই কৈ দিছোঁ। আজি আপোনালোকৰ মৰমৰ পঞ্চীপ্ৰিয়মৰ জন্মদিন মানে বাৰ্থডে। আজি ইংৰাজী অসমীয়া দুয়োটাই মিলিছে, কিন্তু বাৰটো নিমিলিলে। 4 ফেব্ৰুৱাৰী 21 মাৰ্চ সোমবাৰে মোৰ জন্ম। আজি মোৰ সম্পূৰ্ণ 7 বছৰ হ'ল। এভৰিৱান, মই হয়তো আজি এই অকণমানি ভিডিঅ'টোৰ বাহিৰে আপোনালোকক একো দিব নোৱাৰিম। আজি এই শুভক্ষণত মই আপোনালোকৰ পৰা এটা বস্তু বিচাৰিম, দিবনে বাৰু? মোৰ মংগল কামনা কৰি আপোনালোকে মোক বাৰু এষাৰি আশীৰ্বাদ দিবনে? পুনৰ আপোনালোকলৈ মই সেৱা জনাইছোঁ আৰু কমেণ্টত মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। এভৰিৱান, আজি মোৰ জন্মদিনত আপোনালোকলৈ এটি গীত উপহাৰ দিম। স্বনামধন্য গীতিকাৰ সুৰকাৰ শ্ৰদ্ধা জয়ন্ত হাজৰিকা দেৱৰ কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ এই গীতটিকে মোৰ জন্মদিনৰ উপহাৰ স্বৰূপে আপোনালোকলৈ আগবঢ়ালোঁ। টোপনি নাহিলে মোৰ কপালতে
মোৰ কমেণ্টত জনাবচোন দেই। এই গানটোত মোৰ মাৰ চৰিত্ৰত অভিনয় কৰিলে এসময়ৰ ভাগ্য ভ্ৰমণৰ মোহময় অভিনেত্ৰী সংগীতা হাজৰিকাই। গীতটোৰ ট্ৰেকটো প্ৰস্তুত কৰিছে মোৰ দেউতাই। এই সুযোগতে মোৰ গানৰ গুৰু শ্ৰদ্ধাৰ কুমকুম শৰ্মা ভাগৱতীক বিশেষভাৱে সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ। হেল্ল' এভৰিৱান, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে কমেণ্টটো কৰিবই, লাইক এটাও কৰি দিব। পুনৰবাৰ কৈছোঁ, মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবই দেই। পুনৰবাৰ কৈছোঁ, মোৰ জন্মদিনৰ এষাৰি আশীৰ্বাদ আপোনালোকৰ পৰা বিচাৰি পুনৰবাৰ সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।